হাই দোস্ত, আপোনালোক সকলোকে মোৰ চেনেল অনুস্মিতা YT ক্ৰিয়েশ্যনলৈ পুনৰবাৰ স্বাগতম জনালোঁ আৰু লগতে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। এইখন হৈছে মই পঢ়া কলেজখন। আৰু এইখন হৈছে ভট্টদেৱ বিশ্ববিদ্যালয় বজালী। আগতে বজালী আছিল, এতিয়া ভট্টদেৱ হৈ গ'ল নামটো। আৰু এতিয়া আমি আহিছোঁ খাবলৈ। কাপোৰ কিনিলোঁ, ঘৰত আপোনালোকক দেখাম বাৰু কাপোৰখিনি। ঘৰত দেখাম। এতিয়া খাই ল'লোঁ, এতিয়া বাৰু পাঠশালাৰ পৰা আহি ঘৰ পামেই। তাত ভিডিঅ' বনোৱা নহ'ল, ঘৰত গৈ আপোনালোকক কাপোৰযোৰ দেখাই আছোঁ। এতিয়ালৈকে বাই বাই। মোলৈ লৈ দেখা দিছিল আন্ধাৰ হৈছে। হাই গাইজ, এইখন মেখেলাখন একদম খুলি মেলি নেদেখাওঁ আজি বাৰু। চালখান সৰু ধৰি দিছোঁ অলপ মেলি মাথাত, এনেকৈ অলপ দহা হাতে দি থাক। অলপ মেলি দি এনেকৈ মেলি নেদায় এনেকৈ এক চাপ। এইযোৰ হৈছে মই অনা মেখেলা চাদৰযোৰ। আপোনালোকক এতিয়া নকওঁ বাৰু কোনে গিফ্ট কৰিলে কি কৰিলে, নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। কমেণ্ট কৰি জনাব যে মেখেলা চাদৰযোৰ আৰু এই ছাইডটো কেনেকুৱা লাগিল।